মাৰ্ডাৰ কেছ বুজিছা এতিয়ালৈকে এই চহৰত 3টা মাৰ্ডাৰ কেছ সংঘটিত হৈছে মই ৰেডি হৈ আছো তুমি আহা আকৌ ক'ত পাম কথা কেতিয়া শুন আমি যদি ভাল হওঁ ভগৱানে আমাৰ লগত সদায়ে ভাল কৰিব আনৰ ভাল চিন্তা কৰাবোৰক ভগৱানে সদায়ে ভাল কৰে আনৰ অপকাৰ কৰাবোৰক কিন্তু ভগৱানে জোখতকৈ বেছি অপকাৰ কৰে গতিকে আমি আনৰ বেয়া চিন্তা কেতিয়াও কৰিব নালাগে কিন্তু মা ভাল আৰু বেয়া মানুহৰ মাজত পাৰ্থক্য কি মই ভাল নে বেয়া বাৰু তুমি বহুত ভাল ভগৱানে তোমাক সদায়ে ভালে ৰাখিব সদায়ে তুমি আনৰ ভাল চিন্তা কৰিবা ভগৱানে তোমাকো ভাল চিন্তা আৰু বেয়া মানুহে কি কৰে মা সেই বেয়া মানুহবোৰে আনক বিপদৰ মাজলৈ ঠেলি দিয়ে আৰু সেই বেয়া মানুহবোৰহে সমাজত আদৰ সাদৰ বেছি তুমি যেনেকৈ স্কুললৈ বগা চোলাটো পিন্ধি গ'লে তুমি চাৰ্টটো লেতেৰা নহ'বলৈ তুমি সাৱধানে থাকা তোমাৰ জীৱনটো চলাই নিবলৈও তুমি তেনেদৰেই সাৱধান হৈ থাকিব লাগিব আমাৰ দেউতা বেয়া মানুহ নেকি আপোনালোক আহিলে ভালেই হ'ল বুজিছে আপোনালোকেতো বুজি পাইছেই এজন পিতৃৰ কাৰণে পুত্ৰ সুখ কিমান ভয়ানক মই আজি ভাগি পৰিছোঁ বুজিছে বাবা ভাল ল'ৰা আছিলে বহুত সৰু ল'ৰা আছিলে বাবা যে ভাল ল'ৰা এটা হৈ পেলাই আমাৰ মাজৰ পৰা ভগৱানে ইমান সোনকালে আঁতৰাই নিব আমি ভবা নাছিলোঁ মই কিন্তু ইয়াৰ প্ৰতিশোধ ল'ম মই কিন্তু সুদাই নেৰো সেয়া ভগৱানে চাব চকু মেলি চাব ভগৱান যোনে হত্যা কৰিছে তেওঁলোকে এদিন নিজেই শাস্তি পাব কোনে ভগৱানৰ ওপৰত আপোনালোক যে আজি এই বিপদৰ সময়ত আহিছে তাৰ কাৰণে আপোনালোকলৈ মই ধন্যবাদ যাচিছোঁ ইন্সপেক্টৰ আহক বহক বাৰু কওকচোন আপুনি চাগে ভাল খবৰে আনিছে মোৰ ল'ৰাৰ হত্যাকাৰীক ধৰা পেলালেনে আহক সোমাই আহক আপোনালোক যাওকচোন ইন্সপেক্টৰৰ বাবে কিবা আপ্যায়নৰ ব্যৱস্থা কৰক শুনক ইন্সপেক্টৰ আপুনি আহিছে যেতিয়া মোৰ ল'ৰাৰ হত্যাকাৰীক আপোনালোকে ধৰা পেলাইছে নহয় নাই ছাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ অতি কম দিনৰ ভিতৰতে হত্যাকাৰীক ধৰিবলৈ চেষ্টা কৰিম কথা ক'বলৈ আহিছে আপোনালোকৰ পুলিচ পক্ষৰ একো কাম নাই নহয়নে আজি কেইদিন হ'ল আপোনালোকে মোৰ ল'ৰাটোৰ হত্যাকাৰীক ধৰিব পৰা নাই নোৱাৰে যদি কৈ দিয়ক ছাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ চলাই আছে কিমান চলাব হে কিমান চলাব আপোনালোকৰ সদায় একেটাই কথা মোৰ ল'ৰাটোক এটা পক্ষই হত্যা কৰিছে আৰু আপোনালোকে হাত সাৱটি বহি আছে বাদ দিয়ক হে আপোনালোকে নোৱাৰিলে কওক মই নিজে ইয়াৰ ব্যৱস্থা কৰিম নিজে কৰিম মই মোৰ ল'ৰাটোৰ হত্যাকাৰীক ধৰি আনি তাক মই নিজে মাৰ্ডাৰ কৰিম ময়ো তাৰ দহা কাজ পাতিম চাই থাকক ইন্সপেক্টৰ আপুনি ছাৰ আপুনি আমাক কোঅপাৰেট কৰক যাতে হত্যাকাৰীক সোনকালে আমি ধৰিব পাৰোঁ কোঅপাৰেট কি কোঅপাৰেট কৰিব লাগে কওক আপোনাৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি সন্দেহ তেনেকুৱা কাৰো ওপৰত সন্দেহ নাই তথাপিতো এটা কথা মই ক'ব পাৰোঁ যে সামাজিকভাৱে মোৰ ল'ৰাটো বহুত আগবঢ়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিভিন্ন কাম কৰে লগতে আৰু এটা কথা ইন্সপেক্টৰ ভৱিষ্যতে সি ৰাজনীতি কৰাৰ কথা ভাবিছে সেই ক্ষেত্ৰত ৰাজনীতি পথাৰখনত তাৰ কোনোবা শত্ৰু থাকিব পাৰে সেইটো কিন্তু মোৰ অনুমানহে সেইটো কথাত মই নিশ্চিত নহয় আপুনি শেষবাৰৰ বাবে তাক কেতিয়া লগ পাইছিলে তাক মই আজি 10-15 দিনমানৰ আগতে লগ পাইছিলোঁ এদিন হঠাতে সি ঘৰলৈ আহিছিল মই ভালকৈ তাৰ লগত কথা এষাৰ পাতিবলৈ সময় নাপালোঁ মাত্ৰ মই তাক সুধিছিলোঁ বাবা তই আকৌ ক'ত যাৱ সি তেতিয়া ক'লে মোৰ এটা বিশেষ কাম আছে মোৰ এফালে যাব লগা আছে সিমানেই তাৰপিছত কিন্তু মই তাক আৰু লগ পোৱা নাই ৰ'ব ফোন এটা আহিছে ছাৰ কাথাৰ লোকেশ্যন পাই গ'লোঁ আপুনি ইমিডিয়েটলি লোকেশ্যন মোক চেণ্ড কৰক মই ইমিডিয়েট গৈ আছোঁ ছাৰ মই এফালে যাব লাগিব ধন্যবাদ ইমানখিনি আমাক সহায় কৰিব ঠিক আছে
ছাৰ তোৰ খেলা শেষ ৰ তই মোৰ বহুত কম কৰিলি ৰ তোৰ মই বিহু দেখুৱাই আছো হেল্ল' বৰুৱা আহি যোৱা মই কথা কলদি পৰ্যাপ্ত কৰিছোঁ বল বল ক বাবাক কিয় মাৰিলি তই মই বাবাক নাই মৰা মিছা কথা নকবি তই মই সঁচাকে কৈছো নাই মৰা ফাঁকি কথা বাবাক তই কিয় মাৰিলি মই নাই মৰা তেন্তে কোনে মাৰিছে মই নাই মৰা তাক তই কেলে কৰিছিলি ক মই সঁচাকে কৈছো মই নাই মৰা তেন্তে তালৈ তই কিয় গৈছিলি ক মই বাবাক লগেই পোৱা নাই তই লগ নাই পোৱা নাই পোৱা নাই পোৱা লগ মহন্ত ছাৰ এই দোকানীক লৈ আহকচোন বল বল এইটো ছাৰ 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 ইয়ে হয় ইয়ে সেইদিনা ৰাতি দোকানলৈ গৈছিল কেলে মাৰিছিলি ক মহন্ত ছাৰ এই বেডডাল দিয়কচোন ছাৰ লওক দুকোপ খালে মুখ মেলিবিনে তই এনেকে কবি ভালে ভালে কৈ যা ক মই একো কৰা নাই মোক ইয়ালৈ এনেই আনিছে পুলিচৰ লাফলালৈ মোৰ বৰ ভয় লাগে ছাৰ ছাৰ আপুনি য'তে ধৰি শপত খাবলৈ কয় ততে ধৰি শপত খাম মই কাকো মোৱা নাই ছাৰ সি নাই মৰা বোলে ধেমালি কৰিবলৈ আহিছ হা ধেমালি কৰিবলৈ আহিছ ধেমালি কৰিবলৈ আহিছ ছাৰ মই মানুহটো বাহিৰে ভয়ংকৰ ভিতৰি ভয় আতুৰ বাবাক কেলে মাৰিছিলি ক কৈছো ড্ৰাগছ ল'বলৈ মোলে ফোন কৰিছে ড্ৰাগছ মহন্ত ছাৰ ক এতিয়া কোনে লয় ড্ৰাগছ বাবাই ড্ৰাগছ লয় বাবা মানুহটো বাহিৰেহে বদ্ধ ভিতৰি ধান্দা বহুত সি মোক ফোন কৰি মাতিছিল ড্ৰাগছ লাগে হেনো আৰু তই আৰু বুলি কৈ কিয় ৰৈ গলি তই কিয় ৰৈ গলি মাৰিছে কিয় কৈ আছো নহয় আৰু এজনী ছোৱালী কথা কৈছে চালা ছোৱালী ধান্দা কৰ গৰম পানীত যেতিয়া জুপিয়াই চেলিয়াই পেলাম নহয় তেতিয়া গম পাবি চালা চেল পোৱা আৰু যদি শাস্তি কম কৰিব লাগে যিজনক কৈ যা নহ'লে ইয়াত থকা গোটেইকেইটা বন্ধুকক বুলি মুখত ভৰাই দিম আচলতে সেইদিনা বাবাই মোক ফোন কৰি মাতিছিল আৰু তাৰ পাছত দোকান ইমানে দোকান বন্ধ কৰা নাই নেকি কৰিছোঁ কৰিবলৈ লৈছোঁ আৰু চিগাৰেট এটা দে লিখি থবি হ'ব
ইমান দেৰি হ'ল যে হা আৰু মাল ক'ত আৰু বাকী নিদিওঁ বেমাৰ মানুহ পইচা দিবলৈ ওলায় কিন্তু মোক দিবলৈ নোলায় আবে কাথাৰ কিমান পইচা লাগে তোক হা পাব লগাখিনি দি দে ছোৱালী ক'ত আগত পইচা দে তাৰ পাছত মই ছোৱালী তোৰ ওচৰত হাজিৰ কৰি দিম আবে তই কাক কথা কৈছ হা মোক যি লাগে আনি দে ভাই নহ'লে ফুটাক কৰি এটাও তই মোৰ পৰা নাপাৱ ভালকৈ কথা ক'লে বুজি নাপাওঁ কি চালা কাক কথা কৈছে ছাৰ মই ইয়াতকৈ আৰু একো নাজানো মই তাৰ পৰা গুচি আহিলোঁ মাৰ কচম মই ইয়াতকৈ আৰু একো নাজানো ছাৰ তই একো নাজানো নাজানো মই গম পাওঁ তই একো নাজানো মোৰ কিন্তু এনেকুৱা ফিল হৈছে তই আৰু দোকানীৰ মাজত কোনোবা এটাই মোক মিছা কথা কৈছ কেলা ছাৰ বাইদেউ ফোন কৰিছে চুপ একদম চুপ চুপ থাক চুপ এনিশা কোৱা শুনিছানে হেল্ল' এনিশা কোৱা আৰে কি হৈছে তুমি একো মতা নাই যে তুমি মোক বাদ দিয়া বুজিছা আৰে এনেই মোৰ মাথা নষ্ট হৈছে তুমি কেলে খং উঠাই আছা মই নোৱাৰিছোঁ আৰু তোমাৰ লগত থাকিবলৈ মোৰ লগৰ চব বিয়া হৈ পেলাই আজৰি হ'ল আৰু তোমাৰ এতিয়ালৈকে একো গাত কথাই লগা নাই তুমি অকল তোমাৰ চাকৰিটোহে চিনি পোৱা আৰু একো চিনি নোপোৱা তুমি মই গৈ আছোঁ ৰ'বা তুমি ব'লা ওলোৱা এই ৰাতি 12টা বজাত মই ক'লৈকো নাযাওঁ আহা তুমি ভিতৰলৈকে আহা বহা তুমি বাৰু কিবা খালানে নে ৰাতিপুৱাৰ পৰা ডিউটিতে আছা মই একো নাই খোৱা মোৰ বহুত ভোক লাগিছে ৰ'বা কিবা এটা বনাই আনিছোঁ ঠিক আছে যোৱা এয়া লোৱা খাই লোৱা শুনাচোন খাই লোৱাচোন আগত থেংকছ আজিৰ দিনটো একো খোৱাই নাছিলোঁ জানা এতিয়াহে পেটে অলপমান শান্তি পাইছে তুমি বাৰু কিবা খালানে সেইবোৰ বাদ দিয়াচোন তোমাৰ ডিউটি কেনেকুৱা চলিছে নতুন কেছটো কি হৈছেগৈ বাৰু সেই নতুন কেছটোৱে মোক খাই দিছে মই বুজিবই পৰা নাই গম পাইছা হত্যাকাৰী মুখাখন কিয় থৈ গৈছে আৰে সি বুজাব কি খুজিছে মই একো ধৰিব পৰা নাই গম পাইছা মই নিউজত দেখিছিলোঁ জানা সি চাগে মানুহ মৰাৰ আগত মুখাখন পিন্ধি পেলাই মানুহ মাৰে তাৰপিছত মুখাখন খুলি পেলাই গুচি যায় যাতে তাক কোনেও চিনি নাপায়
মুখাৰ আঁৰত সি নিজক লুকাই মানুহ মাৰি যাব আৰু কি মই চাই থাকিম তাক মই ধৰি তাৰ মুখা মই ফাদিল কৰিম হেল্ল' এছ পি ফুকন আপোনাৰ পুলিচ মুখাই কি কৰে অ' কি ক'লে তদন্ত মোক আপোনালোকে মিছা কথা নক'ব বুজিছে আজি কেইদিন পাৰ হ'ল আপোনালোকে মোৰ ল'ৰাটোৰ হত্যাকাৰীক ধৰিব পৰা নাই মোক ৰিজাল্ট লাগে 3 দিনৰ ভিতৰত মোক ৰিজাল্ট লাগে হত্যাকাৰীক ধৰি আনিব লাগে কি ক'লে মুখা শুনক মই আপোনাক শেষবাৰৰ কাৰণে ৱাৰ্ণিং দিছোঁ এই মুখা পিন্ধা মানুহটো অতি সোনকালে ধৰক ঠিক আছে ঠিক আছে বেয়া নাপাব দেই মানে দেৰি হৈ গ'ল অলপ টাইম তোমাৰ সদায় এইবোৰ মই সদায় ৰখি থাকিবলগীয়া হয় এই কেছটোত লাগি আছোঁ যে কিনো ক'বা আমনি লাগিছে আৰু মই এনেকৈ আৰে মই কেছটোত লাগি আছোঁ ন তোমাৰ কেছটো তোমাৰ লগতে ৰাখা অৰ্ডাৰ দিয়ে দে কিবা এটা খাবলৈ মোৰ বহুত ভোক লাগিছে অথনিৰ পৰা ৰখি আছোঁ ৰ'বা ৱেইটাৰ বিৰিয়ানী 2 প্লেট দিব ঠিক আছে ৰ'বা দেই হেল্ল' ছাৰ হয় ছাৰ মই চেষ্টা কৰি আছোঁ ছাৰ অ'কে জয় হিন্দ কোনে ফোন কৰিছিলে এই মুখা বধা কেছটোত লাগি আছোঁ যে তাৰে কাৰণে এছ পি ছাৰে ফোন কৰিছিলে তোমাৰ আকৌ সেই কেছটোৰ কথাই ক'লা আমনি লাগিছে আৰু কেছটোৰ কথাকে শুনি এনেকৈ থাকিলে জানো হ'ব কোৱাচোন আমাৰ বয়সৰ ল'ৰা ছোৱালী সকলোৰে বিয়া পাতি ল'ৰা ছোৱালীৰো হ'ল তুমি আৰু মই কি সদায় এনেকৈ থাকিম নেকি বহুত হ'ল আৰু আমনি লাগিছে মোৰ জানানে বুজি পোৱাচোন তুমি আৰে পুলিচৰ চাকৰি আনেও কৰিছে সৰু ল'ৰা নিচা কিয় কৰা তুমি মোক বুজা অলপ ৰ'বা কি ক'লা সৰু ল'ৰা নিচা কিয় কৰিছা সৰু ল'ৰা বেয়া নাপাবা মই থানাত যাব লাগিব মই ক্লু এটা পাইছোঁ মই যাওঁ তুমি বেয়া নাপাবা আৰে শুনা সিদ্ধাৰ্থ কোনে চোৱা তুমি মোৰ কথাটো শুনা আকৌ অলপ এই পেঞ্চিলডাল কাৰ হ'ব পাৰে সেইদিনা যে ল'ৰাটো জুমি চাই আছিলে তাৰে পেঞ্চিলডাল নহয়তো মই ঠিকেই ভাবিছিলোঁ ভাইটি দোকান নাই নি দেউতা নাই থানাৰ পৰা আহি আছে আপুনি আকৌ নিবলৈ আহিল নেকি নাই মই নিবলৈ অহা নাই তোমাৰ নামটো কি মোৰ নাম ঋষি এই পেঞ্চিলডাল তোমাৰ নি মোৰে আপুনি ক'ত পালে দিয়ক দিম বাৰু আগত কোৱাচোন ইয়াত কেনেকৈ দুখ পালা
ইয়াক মানে বাবাদাই মাৰিলে মোক। বাবাদাই মাৰিলে? তুমি মানে তালৈ গৈছিলা গৈছিলোঁ। আৰু এই পেঞ্চিলডাল থৈ আহিলা? হয়। এইডাল লোৱা। আৰু এতিয়া কোৱাচোন সেইদিনা তাত কি কি হৈছিলে আৰু কেতিয়া গৈছিলা? দেউতা এইটো কৈ দিয়কচোন। চাওঁ কোনটো? এইটো। এইটো ইয়াত কৰা আছে নহয়, তই এইটো এনেকৈ পাতি লৈ যোগ কৰি দিবি, হৈ যাব। এই নেভিকা আপোনাৰ ব্ৰেণ্ডটো নাই ছাৰ। মই ল'ৰাক আনিবলৈ পঠাম আৰু আহিলে মই আপোনাৰ ঘৰলৈ ল'ৰা হাতে পঠাই দিম। অ'কে, পঠাই দিবি, খালি দেৰি নকৰিবি হা। পঠাই দিম বাবাদা। হেল্ল', চিগেট তোৰ বাপেৰে আনিব নি কেলা? চিগেট 5 মিনিটৰ ভিতৰত লাগে কেলা। আহি আছে ৰ। দাদা চিগেট। চিগেটটো আনোতে ইমান দেৰি লাগে যে কিয়? ক'ত গৈছিলি তই? দে ক'ত গৈছিলি? তোৰ নাম কি? দেৰি হ'ব দাদা, মোক যাব দিয়ক। কি সুধিছ? দাদা মই যামগৈ। তোৰ নাম কি? তোৰ নাম সুধিছ? নাম ক? অ' ভাই নামটো কৈ দিয়া আকৌ। অ' দাদা মোক পঢ়িবলৈ আছে। দেউতা মোক শিকাব নহয়। খাই বৈ মানুহ ডাঙৰ হয় নে পঢ়ি শুনি ডাঙৰ হয়? তই মালুৱাক দাদা দাদা আরে তো একবার মালুৱাক কি বাকিছ? মাল পেলাই দিলি বে। মাল পেলাই দিলি বে? মাল পেলাই কিয় মাৰিছে তাক? নামাৰিব দাদা। দাদা কিয় মাৰিছে দাদা নামাৰিব তাক। মই আপোনাৰ ভৰিত ধৰিছোঁ। মই ভৰিত ধৰিছোঁ, আপোনাক তাক যাব দিয়ক। ভৰিত তই যা দাদা। ৰ'ব না দাদা, মানে তাত আৰু ল'ৰা দুটা আছিলে? হয়, দুটা আছিলে। এতিয়া কোৱাচোন টোটেল তাত ল'ৰা কেইটা আছিলে? ল'ৰা টোটেল 3টা। এজন বাবাদা আছিল আৰু লগতে 2জন আছিল। বাৰু ল'ৰাকেইটাৰ নামকেইটা কি কি? AK আৰু ৰাজদীপ। ছাৰ আপুনি ইয়াত? ঐ তই কি কৈ আছ? ছাৰ ইয়াৰ কথা নুশুনিব, ইয়াক যাবলৈ দিয়ক। ৰ'ব, কথা পাতিবলৈ দিয়ক, তাৰ লগত মই কথা পাতি আছোঁ। নাই ছাৰ, ইয়াক এইবোৰৰ মাজলৈ নাটানিব। ছাৰ ইয়াৰ জীৱন শেষ হৈ যাব। চাওক ভাইটি, আপুনি মিছাই ভয় খাইছে। মই ঋষিৰ পৰা অকল কথাবিলাক জানিব বিচাৰিছোঁ। ইয়াৰ মুখেৰে এটা নতুন কথা গম পাইছোঁ যে বাবাৰ লগত সেইদিনা আৰু 2জন লগৰ আছিলে। নাই ছাৰ, মই ইয়াত সেই বাবা আছিল বুলিহে ভাবিছিলোঁ। ছাৰ আমাক এইবোৰত নাটানিব ছাৰ। এটা কথা নহয়, ই যে সেইদিনা তালৈ গৈছিলে, আপুনি কিয় নাই কোৱা মোক? ছাৰ ভয় খাইছিলোঁ মোৰ ল'ৰাটোৰ জীৱনটো শেষ হৈ যাব বুলি। ভুল হৈ গ'ল ছাৰ, মাফ কৰি দিব। এতিয়া মোক কওক, তাৰ লগত থকা ল'ৰা 2জন কোন হয়? এজনৰ নাম ছাৰ AK অৰ্থাৎ অজয় কুমাৰ বৰুৱা। অজয় DKD কলেজতে পঢ়ে। হোষ্টেলতে থাকি সৰু সৰু ল'ৰা ছোৱালীবিলাকক টিউশ্যন কৰে। ছাৰ AK ভাল ল'ৰা ছাৰ। আৰু ইটোৰ নাম ছাৰ ৰাজদীপ। সি এটা ছাৰ মস্ত ধুৰন্ধৰ। ছাৰ সি অকল বাবাৰ লগতেই থাকে। সেইদিনা ছাৰ তাৰ লগতে আছিলে চাগে সি। হ'ব, ৰাজদীপ আৰু AK। আপুনি থানালৈ আহিব কালি ৰাতিপুৱা। মই এতিয়া যাম। ঠিক আছে ছাৰ।